ইন জেনারেশন আমাৰ ইন ফিউচাৰ আছে আমি জানো ইয়াতে আমাৰ যি যিমানখিনি আমাৰ যি ৰাইট পাইছে হয় না নহয় যিমানখিনি আমাৰ এছটি হিচাপে মৰ্যাদা আছে এইটো আমাৰ লাহে লাহে নাইকিয়া হৈ যাব CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যিটো 6টা জনজাতিক যি এছটি দিব খুজিছে এইটো সোনকালে যাতে কেনচেল কৰক কোকৰাঝাৰৰ মানে বড়োফাৰ চিলেন মাৰ্গৰ পৰা আমি উলিয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যাতে কোনো পৰ্যায় আমি এক্সিষ্টিং ট্ৰাইবেলবিলাকে মানি ল'ব নোৱাৰে ব্যৱস্থা কৰা যায় কিন্তু আমি আজি এই ফ'ৰ্চ ৰেলৰ পৰা এই বঞ্জাৰ ৰেলৰ পৰা আমি আজি উলিয়াই দিছোঁ যে অসম চৰকাৰে সাৱধান হোৱাটো ভাল गुसुं जे भिडिअ लाबोलायबाय दा दिनै जे बड'लेण्ड मुलुगसोलोंसालिनि जे फरायसाफ्रा फंबायमोनहा जे गावसिनि एग्जामखौनो जे दोनथ'लायनानै जे 6था जातिनो जे एसटि होनो थांगासिनो दं बेखौ माना खालामनो थाखाय गावसिनि जे एग्जामखौनो दोनथ'लायनानै दिनै धरना हाबाफारि लादों नाथाय मानि थाखाय ना रायजोफोर नोंथांमोना भिडिअखौ नायलांजोबबा बुजिगोन आरोखि नै आं बे न'आ बोरायरायनो ओंखाम संग्रायावसो आं भिडिअ खालामदों आरो दा बे भिडिअखौ आङो लाबोनांगौ होनथारनानै आङो सानदों ओंखायनो आं नोंथांमोननि शेयार खालामदों आरोखि जों बर' हिसाबै गावनि जे हारि एबा एसटि जे हारिया ट्राइबेलफ्रा जुदि दस्राजों सेजायोब्ला बहुत दुखु दाहा आरो रागायाव सफैयो ना आमार ट्राइबेल मानुहे जुदि ट्राइबेल आरो नतुन ट्राइबेल जुदि दिले यार बहुत दिगदार हब आरोखि যদিও आसाम सरकारों जुदि तथापिও जबरदस्ती इस्टी दिले आमार आर्म स्टोरी बाय লাগিব পিছত এইটো তো ডাইরেক্ট কটা খেলা নহয় বড়ো সকলেও বা যিকোনো হক জাতিৰ আমাৰ ট্ৰাইবেল মানুহে আৰ্মছ ধৰিব এইটো কথা ডাইৰেক্ট খেলা নহয় তাৰ পিছতে আগতৰ পৰা ট্ৰাইবেল নহয় ইষ্টি নহয় যদি ট্ৰাইবেল হবাই লাগিব ট্ৰাইবেল মানুহ কি খায় এইটো সব খাবাই লাগিব তো তাৰ পিছতে ট্ৰাইবেল হ'ব নতুন দিয়া এসটি দিয়া এতিয়া নতুন যদি দিলে এইটো ট্ৰাইবেল হ'ব নাকি ট্ৰাইবেলটো যদি এসটি যেনিকাই ঠিনিকাই খুজিলে দিলে এইটো যিকোনো সংবিধান ঠিক নাই কিবা নাই দিলে এইটো এসটি পাব নাকি এইটো কথা ডাইৰেক্ট रायजोफोर मा होनो आरो जे बर' फरायसा आफादनि जे लेङाइ आफादगिरि खोरोमदाव औवारि साराबो मा बुंदों बिनि सायाव खोनासंनानै सबै जाने আজি থার্ড সেমিস্টাৰৰ एग्जाम আছিল সো एग्जाम থাকাতে एग्जाम আছিল যেটো ষ্টুডেন্ট বিলাকৰ एग्जाम যি আছিল তথাপিও ষ্টুডেন্ট বিলাক ওলাই আহিছে নোটিছ কৰিছো কিয়নো যি যোৱাকালি যি কেবিনেট যি আসাম যি কেবিনেট মিনিষ্টাৰ কিটা যি ডিসিশন লৈছে যি 6টা জনজাতিক এসটি দিবলৈ যি এপ্ৰুভ কৰিছে ইটো ডিসিশনটো আমি কোনো পৰ্যায়ে আমি মানি নলওঁ কিয়নো আমি জানো যি এসটি হিচাপে যে থাকিবলৈ দিও কিয়নো আমি নিবিচাৰো যে জাতি লগত ভেদাভেদ হোৱা হয় না নহয় আমাৰ এসটি সকল ইয়াতে যিমানখিনি ট্ৰাইবেল ষ্টুডেন্ট আছে এক্সাম নিদিয়াকে হিন্দি ওলাই আহিছে কিয়নো গম পাইছে ইন ফিউচাৰ কি হ'ব জেনাৰেশ্যনটো কি হ'ব হয় না নহয় আমাৰ যে ভাবিব পৰা আমাৰ থিংকিং পজিশন আছে আমাৰ যে স্থিতি আছে আমাৰ যে মৰ্যাদা আছে এসটি সকলৰ সো ইটো বস্তুটো আসাম গভৰ্ণমেণ্টে এসটি যি 6টা জনজাতিক এসটি দি পালে আমাৰ এসটি সকলক কি কৰিব খুজিছে হয় না নহয় আমি ইটো কোনো পৰ্যায়ে নিবিচাৰো যে 6টা জনজাতিক এসটি দি পালে আমাৰ এসটি সকলক যি আমাৰ যি এসটি সকলক যি পিছ পেলোৱাটো সো আমি বিচাৰিছো যে এসটি মানুহকেইটাক এসটি হিচাপে থাকিবলৈ দিয়ক হয় না নহয় এসটি হিচাপে জীয়াই থাকিব দিয়ক
আমাৰ ইটোৱে দাবী যিহেতু 6টা জনজাতিক যি ST দিব খুজিছে আমাৰ ST সকলৰ কি হ'ব হয় না নহয় ইন জেনেৰেশ্যন আমাৰ ইন ফিউচাৰ আছে আমি জানো ইয়াতে আমাৰ যিমানখিনি আমাৰ যি ৰাইট পাইছে হয় না নহয় যিমানখিনি আমাৰ ST হিচাপে মৰ্যাদা আছে এইটো আমাৰ লাহে লাহে নাইকিয়া হৈ যাব চ' ইয়াৰ কাৰণে এক্সাম এৰি মানে ষ্টুডেণ্টবিলাক ওলাই আহিছোঁ প্ৰটেষ্ট কৰিছোঁ এইটোৱে এটা চাইন হয় না নহয় এটা ছিগনিফিকেণ্ট এইটো মুভমেণ্ট চ' এইটো মুভমেণ্টটো আমি কোনোদিন নিয়েৰোঁ যিহেতু আজিৰ জেনেৰেশ্যনটো আজিৰ দিনটো যদি এনেকুৱা যদি ষ্টেট গভৰ্ণমেণ্টে যদি 6টা জনজাতিক যদি ST দিয়ে আমাৰ ST সকল কি হ'ব আপোনালোকেও জানে যি ST সকল ইয়াতে কিমানজন যি পপুলেশ্যন আছে হয় না নহয় এতিয়া 6টা জনজাতিক যি ST দিব খুজিছে 1.1 crore হেনতে পপুলেশ্যন আছে চ' হেনতক যদি 35 লাখ 40 লাখ মানুহ যদি জাপি দিয়ে আমাৰ STৰ যি ST সকলৰ মানুহকেইটাৰ যি মান মৰ্যাদাটো ক'ত থাকিব হয় নাই নহয় স্থিতিটো ক'ত থাকিব চ' ইয়াৰ কাৰণে আমি বিচাৰিছোঁ এজ এ ষ্টুডেণ্ট হিচাপে পিছফুল আমি প্ৰটেষ্ট কৰিছোঁ আমি ৰিকুৱেষ্ট কৰিছোঁ ষ্টেট গভৰ্ণমেণ্টক কেবিনেট মিনিষ্টাৰবিলাকক আমি ৰিকুৱেষ্ট কৰিছোঁ সোনকালে যাতে এইটো যি ST যি 6টা জনজাতিক যি ST দিব খুজিছে এইটো সোনকালে ডিচিজনটো কেনচেল কৰক আমাৰ ST মানুহসকলক ST হিচাপে জীয়াই থাকিবলৈ দিয়ক এইটোৱে আমি বিচাৰিছোঁ ভিতৰত সোমোৱা দিয়া এনেকুৱা কথা নহয় যে আমাৰ যিমানখিনি এক্সাম যি লিখিব লগা ষ্টুডেণ্টকেইটা আজিৰ যোনটো যোৱাকালিৰ যোনটো যি ডিচিজনটো দেখা পাই ফালে হেনতে চবেই ওলাই আহিছে যে প্ৰটেষ্ট কৰিছোঁ আমিও প্ৰটেষ্ট কৰিম হয় নে নহয় আমি প্ৰটেষ্ট নকৰিলে কালি জেনেৰেশ্যনটো কি হ'ব হয় নে নহয় আজিৰ দিনটো আমি ভাবিব লাগিব কালিৰ দিনটো আমি ভাবিব লাগিব হয় নে নহয় আমি বহি থাকিলেতো নহ'ব আমাৰ যি ট্ৰাইবেল সকলৰ আমাৰ যি ট্ৰাইবেলৰ যি মান মৰ্যাদা আছে এইটো জীয়াই থাকিব দিয়ক হয় নে নহয় ইয়াৰ কাৰণে ষ্টুডেণ্টবিলাক এক্সাম এৰি ফালে আমি প্ৰটেষ্টত আজি বহিছে হয় নে নহয় চ' এইটোৱে আমাৰ যি আজিৰ প্ৰটেষ্টটো মূল উদ্দেশ্যটো এইটোৱে এতিয়ালৈকে চলি থাকিব এইটোতো আমি এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ ষ্টেট গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যি আসামৰ যি CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যিটো 6টা জনজাতিক যি ST দিব খুজিছে এইটো সোনকালে যাতে কেনচেল কৰক আমাৰ ST মানুহসকলক ট্ৰাইবেল মানুহসকলক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক ST হিচাপে আমি জীয়াই থাকিবলৈ দিয়ক এইটোৱে আমি বিচাৰিছোঁ সংগঠন ইয়াতে আমি একগোট হৈছোঁ কিয়নো আজি অসম চৰকাৰৰ যি কেবিনেটৰ দ্বাৰা আৰু তেওঁলোকে অসমৰ এতিয়া চলি থকা যি এটা অধিৱেশন তাত তেওঁলোকে এটা ৰেকমেণ্ডেশ্যন আৰু তেওঁলোকৰ যি ৰিপৰ্ট সেইটো তেওঁলোকে পাছ কৰি 6 জাতি জনগোষ্ঠী কৰাৰ ক্ষেত্ৰত ST কৰাৰ ক্ষেত্ৰত তেওঁলোকে অনুমতি জনাব বুলি আমি শুনিবলৈ পাইছোঁ আৰু ইয়াৰ কাৰণে আমি সকলোৱে ট্ৰাইবেল হিচাপে অসমত বসবাস কৰা 14টা ট্ৰাইবেল হিচাপে আৰু এই কোকৰাঝাৰৰ মানে বড়োফাৰ চিলড্ৰেন পাৰ্কৰ পৰা আমি উকিয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যাতে কোনো পৰ্যায় আমি এক্সিষ্টিং ট্ৰাইবেলবিলাকে মানি ল'ব নোৱাৰে যে আপোনালোকে এই যি 14টা ট্ৰাইবেলক নকচাৰ কৰি বা 14টা ট্ৰাইবেলৰ ব্যৱস্থাটো আপোনালোকে আজি জানে সকলোৱে যে অসমত 10% ৰিজাৰ্ভেশ্যন আৰু ভাৰত পৰ্যায়ত আমি 7.5%ৰ আমি ট্ৰাইবেল হিচাপে স্বীকৃতি ৰিজাৰ্ভেশ্যন পাই কিন্তু অসমৰ ক্ষেত্ৰত আজি যদি 14টাৰ বাদে যদি 6টা জাতিক যদি আপোনালোকে ট্ৰাইবেল কৰে তেতিয়াহ'লে আপোনালোকেও অভিজ্ঞত যে তাত অসমত বসবাস কৰা খাৰ মানে পপুলেশ্যনটো কিমান বেছি আজি 6 জাতিয়ে যদি জনগোষ্ঠী হয় ST হয় তেতিয়াহ'লে তেওঁলোকে 1.5 কোটিৰ পৰা 2 কোটিলৈকে তেওঁলোকে ইয়াত ডেম'গ্ৰাফিকেলি পপুলাছ আৰু আমি এক্সিষ্টিং ট্ৰাইবেলবোৰে ইয়াতে আমি 50 লাখৰ ফলত আমি ইয়াত বসবাস কৰা এই ট্ৰাইবেলসকলৰ কি অৱস্থা হ'ব আজি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত শিক্ষাধিকাৰ ক্ষেত্ৰত আৰু বিভিন্ন আজি ভাৰত পৰ্যায়ত এই যে কম্পিটিশ্যনৰ যুগত আৰু ৰাজনীতি অধিকাৰৰ ক্ষেত্ৰত মাটি বাৰীৰ অধিকাৰৰ ক্ষেত্ৰত ট্ৰাইবেল বেলেঞ্চ ব্লকৰ ক্ষেত্ৰত আপোনালোকে আজি দীৰ্ঘদিনীয়া 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেঞ্চৰ পাছতে যদি আপোনালোকে এই কথাটো ভাবি লয় তেতিয়াহ'লে আমি ভাবিব বাধ্য হ'ম যে অসমখনে কোনো উন্নতি হোৱা নাই অসমখনৰ কোনো উন্নত ব্যৱস্থা হোৱা নাই ইয়াৰ ক্ষেত্ৰত আমি এক্সিষ্টিং 14টা ট্ৰাইবেল আমি প্ৰমাণ আছে আমাৰ শিক্ষাদীক্ষা আগবাঢ়া নাই আমাৰ বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি আগবাঢ়া নাই ৰাজনীতি অধিকাৰৰ ক্ষেত্ৰত আমি আগবাঢ়া নাই আৰু ৰাজনীতি অধিকাৰৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আপোনালোকে 6 শিডিউল কাউন্সিলৰ যদি গঠন হৈছে তথাপিও আজিৰ দিনত যিমান 6 শিডিউল আছে ইয়াত সুৰক্ষিত নহয় যিমান অট'নমাছ কাউন্সিল আছে ৰাভা মিচিং তিৱা সকলোৱে ট্ৰাইবেল কাউন্সিলে অসমত সুৰক্ষিত নহয় যদি আপোনালোকে ভাবিছে যে 6টা জাতিক ST কৰাৰ পাছত যদি অসমখনক সুৰক্ষিত কৰিব বুলি সুৰক্ষিত কৰিব বুলি তেনেহ'লে এইটো ভুল ধাৰণা কিয়নো
আজি এই পপুলাছ যি এটা এডভান্স কমিউনিটি 6 জাতি জনগোষ্ঠী যদি আপোনালোকে ST কৰে তেতিয়াহ'লে আমি মাৰ্জিনালাইজড ডাবল মাৰ্জিনালাইজড আমি হৈ যাম এক্সিষ্টিং ট্ৰাইবেলে আমি পপুলেশ্যনৰ ক্ষেত্ৰত মাৰ্জিনালাইজ হৈ যাম শিক্ষা দেখাৰ ক্ষেত্ৰত আৰু আমি মাৰ্জিনালাইজ হৈ যাম আৰু বিভিন্ন মানে অৰ্থনৈতিকভাৱেও আমি ইয়াত মাৰ্জিনালাইজ হৈ যাম আৰু ইয়াৰ ক্ষেত্ৰত ইয়াৰ কাৰণে আমি এক্সিষ্টিং ট্ৰাইবেল বিলাকে এই আৱাজটো আমি ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে সাৱধান হওক অসম চৰকাৰে এই ডিচিশ্যনটো সলাই লওক যাতে কোনো পৰ্যায় 6 জাতি জনগোষ্ঠীয়ে অসমত আৰু নতুনকৈ ST নহয় কিয়নো ভাৰত সংবিধানৰ ব্যৱস্থাৰ দ্বাৰা যদি তেওঁলোকে ST হয় তেতিয়াহ'লে ইয়াত বড়ো ST গাৰো ST ৰাভা ST বুলি কোনো ইয়াতে বেলেগ এটা নাই শিডিউল ট্ৰাইব ইজ এ শিডিউল ট্ৰাইব as recognized in the constitution তো ইয়াৰ কাৰণে আমি একটু বাধা প্ৰয়োগ কৰিছোঁ যে অসমত যদি এনেকা পপুলেশ্যন এডভান্স কমিউনিটি যদি ST হয় আমি আৰু পিছ পৰি যাম অৰ্থনৈতিকভাৱে ৰাজনীতিভাৱে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তো ইয়াৰ কাৰণে আমি এই প্ৰতিবাদটো লৈছোঁ আৰু আপোনালোকৰ দ্বাৰা আজি অসমখনৰ চৰকাৰক আৰু বিভিন্ন আজি ভাৰত চৰকাৰলৈকে এই মেছেজটো আমি দিব বিচাৰোঁ যে যদি আপোনালোকে 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেন্সৰ যদি উন্নয়নৰ অমৃতকাল বুলি চেলিব্ৰেট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে আজি কিয় ভাবিলে যে অসমখনে যদি আজি নতুনকৈ যদি ট্ৰাইবেল কৰিব যায় তেতিয়াহ'লে আপোনালোকে ভাবক যে why do you celebrate অমৃতকাল stop celebrating অমৃতকাল যদি আপোনালোকে সেইটো যদি ভাবে যে উন্নয়ন হৈছে বুলি ভাবে আজি ভাৰত সংবিধানৰ যি সুৰক্ষা কৱচৰ যি ব্যৱস্থা যি কনষ্টিটিউচনেল এৰেঞ্জমেণ্ট ট্ৰাইবেলসকলৰ কাৰণে এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে ভাৰত পৰ্যায়ত অসম পৰ্যায়ত আজি আপোনালোকে বিবেচনা কৰি চাওক তাৰ পাছত আপোনালোকে ভাবক যে নতুন ST কৰাত কি ব্যৱস্থা কৰা যায় কিন্তু আমি আজি এই টৰ্চ ৰেলৰ পৰা এই বঞ্জাৰ ৰেলৰ পৰা আমি আজি উকিয়াই দিছোঁ যে অসম চৰকাৰে সাৱধান হোৱাটো ভাল गोसोआव गाबखाङो दुखु जायो ना राग उठे हमायकनि আমাৰ বড়োসকলে বা BTCত ইমানখিনি ডেভেলপ হোৱা নাই বা আমাৰ ইমান বছৰত 1000 ইয়াৰ্ছ পেণ্ডিং হৈছে বড়োলেণ্ডে ইমান ছেপাৰেট ষ্টেট দাবিছিল তথাপিও বড়োলেণ্ড পোৱা নাই এতিয়া হ'লে ST দিলে ইমান বছৰত নহয় ইমান কম বছৰ যদি ST দিলে হেমেন্ত মামা হাতত আছে এইটো কিন্তু এইটো পিছত মনত কিবা আছে নিজৰত এইটো ভাবিবাই লাগিব जोंहानो जोंनियाव बड'लेण्डखौ मोनाखै जुदि ST होनायाबो आसामनि CMनियाव मोनसे खोथा दङ बिहाबो STखौ माब्रैबा मोनगौ जे माखासे जेन बिसोरनि जे गौरब गगै आरो मा होनो उखिल गगै बिसोरबो STखौ होथारनांगौ बेबायदिसो मोनसे परिबेस दाख्लै जे बुंदों नोंथांमोनहा साननानै नायफेरथोंसै दा जोंनिनो बर' माखासे MP दङ रायजो सभानि MP दङ आरो लकसभानि MP दं बिसोर दाबो मानो बर'नि माखासे MCLA एबा MLAफ्रा मानो राव होआखै दा जेबो बाव खहा जानाय नङा नामा बेखौ मोनसे आउस दिखांनांसिगोन जुदि होयोबा जोंनियाव बेसेबां हाराहास्ति खस्थ' जागोन जोंनि माखासे लाइफफ्रा जोंनि माखासे फिउचार लाइफफ्रा बोरै दंस जागोन बिसोरनि जे गोदानै जुदि ST जाबसिन बावनांगौब्ला जोंनि माखासे थाखानाय ST खथाफ्रा जोंनि मोनथायफ्रा बहा थांगोन जोंनि साख्रि बाख्रिनि खोथा जोंनि मावनाय दांनायनि खोथा जोंनि हा हुनि खोथा बिसोर बहा मा जागोन जै दानो ST हो बिसोर जुदि ST मोनोब्ला बिसोर हा बायनाय आरो नों जोंखौसो थाखानाय STफोरखौ होखारनायनि मोनसे परिबेस लागोन अब्ला पलिटिकेल पावारखौबो जुदि मोनबायब्ला जों बाव खुनु बर'नो बहा मानो ट्राइबेल जातियानो सेस धंस जागोन बेनिखायनो साबधान गासैबो बुहुमनि बर'फोर आरो ट्राइबेल माहारि बाव खुनु सोरबा राभा ट्राइबेल बर' ट्राइबेल गैया गासैबो ट्राइबेलफ्रानो जोङो खौसे जानांगोन जुदि बांद्राय जुदि
खालामोब्ला जोङो आर्मसबो हमफिननांगोन ना मा होनो रायजोफोर? बांद्राय जुदि खालामोबा बर' हारि एबा ट्राइबेल माहारिखौनो जुदि बेबायदि बांद्राय नायसो आर्मस हमगोन आर्मस ना मा होनो रायजोफोर? डाइरेक्ट खोथा। खिन्थु मानसिया सानसे नङा सानसे थैखायोखा आरो जेलबाबो जाखायोखा सानसे नङा सानसे। जोंखौ जुदि बांद्राय नासयोब्ला आरो जोंबो नाजानांगोन डिभाइड आसाम 50-50 जानांगोन। अब्लासो बर' हारियाबो मानिगोन। डिभाइड आसाम 50-50 सुरु ना मा होनो रायजोफोर? दा गोबां माखासे बर' फरायसा आफादनि आफादगिरि सारमोना गोबां नारा नाथा नाजादों आरो आं बुंनो सानो जे माखासे बनसु फरायसा आफाद बिसोरबो गाबोन सबनिनि गेजेरावनो बिथांमोनहाबो सोमावसारनांगौ, बिथांमोनहाबो धरना हाबाफारि लानांगौ ना मा होनगोन रायजोफोर? बर'नि जुदि थै दंब्ला गासैबो फरायसा आफादा गासैबो बर'नि लिडारफ्रानो राव होनांगौ बिनि सायाव। बांद्राय जुदि नासयोब्ला बा जुदि STखौ जुदि होमारोब्ला बर'आबो ओरैनो जिरायनानै थानाय नङाथ'। जोंबो नाजानांगोन बा जुदि सोरखौबा जायोबा मा होनो गोमग्राजोंसो बुनाय जागोन ना मा होनगोन रायजोफोर? अब्लासो ST जे ट्राइबेलनि जे माखासे खुद्रिसारनाय रागाखौ नुगोन दा। गोमग्राजों बुनांगोन ना मा होनो? बेनिखायनो साबधान जोङो बयबो बर' हारियानो जे माखासे पलिटिकेलाव जे थानाय माखासे गोबाङैनो नै दा पलिटिकेलाव दान्थे बिदान्थे, नाथाय बैनि थाखाय मानो सिन्था खालामाखै? पलिटिकेलाव बांद्राय ससियेल मिडियायाव गावजों गाव दान्थे बिदान्थे खालामनायखौ बाद खालामदो। जोङो गावनो बयबो खौसे जानानै माखासे अलगतनि समाव सोरबाया गासै जे 14टा ट्राइबेलफोरनि गेजेरावसो मोनसे खहा जागोन, खिन्थु बर'निया खहा जेबो जानाय नङा बे नङाथ'। गासैबो जुदि ट्राइबेलफ्रानो जुदि 1.5 कौटिखौ जुदि सोफैदेरनांगौबा जोङो बैसोरो जोंखौ डाइरेक्ट जोगारबाय। बिसोर बेसेबांनाखि पस्ट दङ माखासे MP LA गासैबो भटआवनो जा जोंनि BTC ओनसोलनियावनो जा गासैबो बिसोरो सेनो नाजाजोबगोन। डक्टर इन्जिनियार आरो IAS अफिसार आरो मण्डल गासैखौबो सेजोबनायनि लामायाव लागोन बिसोरो। ओंखायनो साबधान रायजोफोर, जोंबो बर'फ्राबो जुदि बेबायदि जायोब्ला गोमग्राखौ दैफिननांगोन, सिलाय दैफिननांगोन। अब्लासो मा जायो जा अब्ला बुहुमाव नांगौबा गासैबो थैलांजोबथों अब्लासो जागोन दावहाया ना मा होनो रायजोफोर? नोंथांमोना फोरमायहरदो आरो जुदि भिडिअखौ मोजां मोनदोंब्ला नोंथांमोना साबस्क्राइब खालामना होबानो जाबाय। आं बेखौनो खावलायदों आरो नोंथांमोनहा भिडिअखौ शेयार खालामनानै कमेन्टनि गेजेरजों फोरमायहर। जै बर' हारिनि।